হাই গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আৰু মোৰ হাতত এটা পকা আমৰ এটা ৰেচিপি আজি বনাই খাওঁ, আহকচোন। এতিয়া বাৰু মই আমৰ লগত কি আৰু বস্তু লৈছো, এয়া একাপ চাউলৰ গুড়ি আৰু একাপ চুজি লৈছো। আৰু এইখিনি এতিয়া মই এটা বাটিত মিক্স কৰি লওঁ। আমটো কাটি টুকুৰা কৰি লওঁ আগতে। একাপ কুহুমীয়া গাখীৰেৰে মই পিঠাগুড়ি আৰু চুজিখিনি এতিয়া সানি লওঁ। আমটো কিন্তু মিঠা হ'ব লাগিব আৰু পকা হ'ব লাগিব। আৰু এতিয়া মই এই আমটো কাটি ল'লোঁ আৰু এইদৰে সৰু সৰু আকৌ টুকুৰা কৰি ইয়াৰ বাকলিৰ পৰা গোটেইখিনি আম মই উলিয়াই ল'লোঁ। মোৰ ভিডিঅ'টো যিসকলে চাই আছে লাইক আৰু কমেণ্ট কৰি জনাবচোন বাৰু কেনে পালে। আৰু ঘৰতো আপোনালোকেও এই ৰেচিপিটো বনাই খাব দেই। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে কাষত থকা বেল আইকনটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। পকা আমটো খাই ভালেই লাগে আৰু এই আমৰ বহুতো ৰেচিপি হয়। আমেৰে বহুতো ৰেচিপি বনাই খাব পাৰি আৰু ভালো লাগে। এতিয়া মই গোটেইখিনি আম কাটি ল'লোঁ আৰু এতিয়া পেষ্ট কৰি ল'ব লাগিব। এতিয়া আমৰ টুকুৰাখিনি মিক্সিত দিলোঁ আৰু ভালদৰে পেষ্ট কৰি ল'লোঁ। এয়া চাওক কি ধুনীয়া মিহি এটা পেষ্ট হৈছে। ইয়াত কিন্তু মই পানী এড কৰা নাই। এটা চফা আৰু শুকান বাচন ল'লোঁ আৰু তাতে প্ৰথমতে মই চাউলৰ গুড়িখিনি ঢালি দিলোঁ। তাৰপিছত চুজিখিনিও ঢালি দিলোঁ আৰু এতিয়া মিক্সিত যে পেষ্ট কৰি ৰাখিছিলোঁ সেই আমখিনিও ইয়াতে ঢালি দিলোঁ। এতিয়া গোটেইখিনি একেলগে মিহলাই ল'ব লাগিব। যিহেতু এতিয়া মিঠা ৰেচিপি এটা বনাম সেইকাৰণে মই এক চিকুট নিমখো ইয়াতে দি দিছোঁ আৰু তাৰপিছত আধা কাপমান চেনি দি দিলোঁ। এতিয়া মই পানী নিদিওঁ, ইয়াতে একাপ গাখীৰ যে ৰাখিছিলোঁ তাৰে পৰা গাখীৰ ইয়াতে ঢালি দিলোঁ, কিন্তু গোটেইখিনি গাখীৰ নিদিলোঁ। অলপ গাখীৰ কাপত থৈ দিলোঁ, প্ৰয়োজন হ'লে পিছত দিম বুলি। আৰু ইয়াতে 3 চামুচমান ঘিউ দি দিলোঁ। ঘিউ দিলে এই ৰেচিপিটো বৰ সোৱাদ হয় আৰু এটা সুগন্ধও হয়। এতিয়া গোটেইখিনি মিশ্ৰণ কিন্তু খুব ভালদৰে মিহলাই ল'ব লাগিব। আমি যেনেকৈ কেকৰ বেটাৰখিনি বহুত সময়লৈকে একেবাৰে খুব ভালদৰে মিহলাই লওঁ, ঠিক তেনেদৰে এইখিনিও মিহলাই ল'ব লাগিব। আৰু চাউলৰ গুড়ি আছে যিহেতু, সেই চাউলৰ গুড়ি যদি গোট মাৰি থাকে তেনেহ'লে পিছত পিঠাখিনি খাই বেয়া লাগিব। সেইকাৰণে যিমান পৰা যায় ভালদৰে গোটেইখিনি সামগ্ৰী মিহলাই ল'ব লাগিব। আৰু এই মিশ্ৰণখিনি বেছি পনীয়াও নহ'ব আৰু বেছি ডাঠো নহ'ব, অলপ কেকৰ মিশ্ৰণৰ দৰেই হ'ব। এতিয়া মাজে মাজে লৰাই চাই লৈছোঁ গোটেইখিনি মিহলি গ'ল নে নাই। যিমান পৰলৈকে একেবাৰে মিহলি নহয় সিমান পৰলৈকে মই মিশ্ৰণখিনি লৰাই থাকিলোঁ। আৰু 5 মিনিটমান এইদৰে লৰাই থকাৰ পিছত আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া মিশ্ৰণখিনি সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনি এটা ঢাকনি মাৰি 20 মিনিটৰ কাৰণে মই ছেট হ'ব দিম। 20 মিনিটমান পিছত মই ঢাকনিখন গুচাই দিলোঁ আৰু মিশ্ৰণত আধা চামুচমান বেকিং পাউডাৰ দি দিলোঁ আৰু আকৌ গোটেইখিনি মিশ্ৰণ এবাৰ ভালদৰে লৰাই দিলোঁ। এটা ইডলি ষ্টেণ্ড ল'লোঁ আৰু তাৰে বাতিবোৰত মই এইদৰে ৰিফাইন তেল ব্ৰাছেৰে সানি দিলোঁ আৰু তাৰপিছত মিশ্ৰণখিনিৰ পৰা চামুচেৰে লৈ প্ৰতিটো বাতিতে দি দিলোঁ।
আৰু এই পিঠাটোক আমৰ ইডলি পিঠা বুলিও ক'ব পাৰি। ইডলি নিচিনাকৈ এই পিঠাটো ভাপত দিয়া হ'ব। ইডলি ষ্টেণ্ডৰ প্ৰতিটো বাতিতে মই মিশ্ৰণখিনি ঢালি দিলোঁ আৰু এটা এটাকৈ কিচমিচেৰে সজাই দিলোঁ আৰু ভিতৰৰ বতাহ ওলাই যোৱাৰ কাৰণে ভালদৰে টেপিং কৰি দিলোঁ। এতিয়া গেছ জ্বলাই প্ৰেছাৰ কুকাৰটো তুলি দিলোঁ আৰু তাতে 2 কাপমান পানী ঢালি দিলোঁ। পানীখিনি অলপ গৰম হ'ব দিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰৰ ভিতৰৰ পানীৰ ওপৰত ষ্টেণ্ড এটা বহাই দিলোঁ আৰু তাৰ ওপৰতেই এতিয়া মই ইডলি ষ্টেণ্ডটো বহাই দিম, তেতিয়া আৰু পানী ওপৰলৈ উঠি নাহে আৰু পিঠাবিলাকত পানী নোসোমায়। এতিয়া কুকাৰৰ ঢাকনিৰ হুইচেল খুলি কুকাৰত লগাই দিলোঁ আৰু 15 মিনিটমান পিঠাখিনি সিজিব দিলোঁ। সময়মতে প্ৰেছাৰ কুকাৰটো নমাই ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত প্ৰেছাৰ কুকাৰৰ পৰা ইডলি ষ্টেণ্ডটো বাহিৰত তুলি আনিলোঁ আৰু এয়া কি ধুনীয়াকৈ পিঠাবোৰ হৈ গৈছে চাওক। মই কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই, সেইটো আমৰে ৰং, খুব ধুনীয়াকৈ ৰংটো ওলাইছে আৰু পিঠাবোৰ এখন কাঁহীত বাকি দিলোঁ আৰু এতিয়া মই ফ্ৰিজাৰত 2 ঘণ্টাৰ কাৰণে থৈ দিম। 2 ঘণ্টামান পিছত পিঠাবোৰ ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু এইবোৰ এতিয়া খাব পৰা হৈছে। আজিৰ ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট দি জনাব দেই আৰু পুনৰ নতুন নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে ধন্যবাদ।